তো ৰাইজসকল এয়াতো কি চিনি পাইছে চাগে বহুতে, কিছুমানে নাজানিব পাৰে বাৰু। আমি ইয়াত চেঙা টেঙা বুলি কওঁ। আজি ইয়াত তুলিব আহিলোঁ, যিহেতু ঘৰত মাছ থোৱা আছে বৰষুণত পোৱা, সেই মাছেৰে আজি এয়া চেঙা টেঙা আঞ্জা বনাম। আৰু যিহেতু এতিয়া মানে বৰষুণ দি পূৰা দুপৰীয়া টাইমত পূৰা ৰ'দ দিয়ে নে, গা চাবিলাক বেয়া হৈ থাকে, সেইবাবে এই চেঙা টেঙাৰ আঞ্জাটো খালে মানে অকণমান গাটো ঠাণ্ডা পৰে আৰু সেইবাবে বোলো আজি দুপৰীয়া সাজত এয়ে বনাওঁ। তাৰপিছত এয়া আনি ল'লোঁ, আনি লৈ ধুই মেলি লৈ পিনে এয়া আলু কেইটুকুৰমানো কাটি দিছোঁ। তাৰপিছত এয়া কুকাৰত বহাই দিম সিজিবলৈ। তাৰপিছতে এয়া মায়ে বা শ'লটো মানে বৰশীত পাইছিল, শ'লটো ওলাই লৈ এয়া কাটি মেলি ল'লোঁ, টুকুৰা টুকুৰি কৰি ল'লোঁ। তাৰপিছত এতিয়া দিলোঁ নিমখ, তাৰপিছত হালধি দিলোঁ, তাৰপিছত ধুনীয়াকৈ উল্টাই বাগাৰাই একেবাৰে সানি ল'লোঁ ধুনীয়াকৈ। তাৰপিছতে এয়া কেৰাহী বহাই দিলোঁ, কেৰাহীত তেল দি দিলোঁ। এতিয়া মাছখিনি ইয়াতে ভাজি ল'ম ধুনীয়াকৈ, এক পিচকৈ দি ল'লোঁ। মাছ কেইপিচ দেখিছেনে ইমান ধুনীয়াকৈ মানে কটা গৈছে, কি ধুনীয়া ধুনীয়া পিচ হৈছে। তাৰপিছত এয়া অলপমান ওলোটাই দিলোঁ। আৰু চেঙা টেঙা এই মানে শাক বুলিয়ে ক'ব পাৰি আৰু, মানে এতিয়া গৰম দিনতে হয়, ঠাণ্ডাৰ দিনত নহয়। সেইবাবে এতিয়াই মানে গৰম দিনত ওলাইছে যিহেতু, সেইবাবে মাছৰ লগত বনাই খাওঁ আৰু ধুনীয়াকৈ। আৰু বহুত ধুনীয়াও লাগে পিছে আঞ্জাখন খাই কিনে, সোৱাদো হয়। তাৰপিছত এয়া মাছখিনি ভাজি ল'লোঁ, হৈ গ'ল। তাৰপিছত এয়া বইল কৰি থোৱা এইখিনি ওলাই ল'লোঁ অকণমান। তাৰপিছত ওলাই লৈ মানে সিঠাখিনি পেলাই দিব লাগিব। তাৰপিছত জোলখিনি থৈ দিছোঁ। তাৰপিছত এয়া সেই মাছ ভাজা কেৰাহীটোতে আকৌ পিঁয়াজ ফোৰণ কেইটামান এনেকৈ দি দিলোঁ। তাৰপিছত আলু কেইটুকুৰমান যে বইল কৰিছিলোঁ সেয়াও সানি দিলোঁ। সানি দি পিনে এয়া দি দিলোঁ কেৰাহীত, তাৰপিছত লৰাই দিলোঁ। তাৰপিছত নিমখ দিছোঁ, তাৰপিছত হালধি দিলোঁ। বেছি একো মছলা নালাগে বাৰু, পিঁয়াজ ফোৰণ আলু এইখিনি হ'লে আঞ্জাখন মানে হৈ যায়। তাৰপিছত এয়া যোনখিনি ৰসখিনি ওলাই থৈছিলোঁ সেইখিনিও দি দিলোঁ ধুনীয়াকৈ। তাৰপিছত অকণমান বেছিকৈ পানী দি দিছোঁ, যিহেতু মানে টেঙাৰ আঞ্জা উতলালেহে বেছি সোৱাদ হয়, সেইবাবে দি দিলোঁ আৰু। তাৰপিছত এয়া মাছ কেইপিচ দি দিলোঁ। আঞ্জা হ'বৰে হ'লে এয়া দেখিছেনে কি ধুনীয়া। তাৰপিছত এয়া আঞ্জা খাবলৈ ৰেডি হৈয়ে গ'ল। তেন্তে আজিলৈ আহিছোঁ, সকলোকে বাই বাই।